নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে আগৰ ভিডিঅ'কেইটাতকৈ সম্পূৰ্ণৰূপে এটা বেলেগ ভিডিঅ' হ'ব। কাৰণ এই পৃথিৱীৰ সকলোবোৰ মানুহেই সকলো সময়তে কিবা এটা নহয় কিবা এটা কামত ব্যস্ত হৈ থাকে। ঠিক সেই কাম উঠি পেলাই সকলোৱে অলপমান এণ্টাৰটেইনমেণ্ট বিচাৰে। ঠিক সেইদৰে মই এইটো চেনেলত কিছুমান ৰ'জ ভিডিঅ' বনাবলৈ এণ্টাৰটেইনমেণ্ট কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু এতিয়া মই কিছুমান এনেকুৱা ভিডিঅ' বনাম যিবিলাকে নেকি মানুহৰ কিছুমান উপকাৰ কৰিব পাৰে। মানে সৰু সৰু কিছুমান কথা হ'লেও জানিব পাৰে, যিবিলাক কথা মানুহে গুৰুত্ব নিদিয়ে। তেনেহ'লে বন্ধুসকল ব'লক আজি আমি 5টা আচৰিত কথা বা জানিব লগা, বুজিব লগা, শিকিব লগা কথা জানি লওঁ। তেনেহ'লে বন্ধুসকল বেছি দেৰি পলম নকৰি ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক নাম্বাৰ 1। বন্ধুসকল, আপোনালোকে সকলোৱে চাগে চীন দেশৰ নাম শুনিছে আৰু হয়তো চীন দেশৰ বিষয়ে জানিও পাইছে। বন্ধুসকল, এতিয়া কথাটো শুনি আপোনালোকে আচৰিত হ'ব। এই চীন দেশত থকা ল'ৰাসকলৰ ভিতৰতে 30% ল'ৰা মোৰ নিচিনা, মানে 30% ল'ৰা ছিংগুল, কাৰণ ইয়াত ছোৱালীতকৈ ল'ৰাৰ সংখ্যা বেছি হয়। ফেক নাম্বাৰ 2টো হৈছে, আপুনি বাৰু কেতিয়াবা ভাবিছেনে যে মই মৰি যোৱাৰ পিছত মোৰ আত্মাৰ ওজন কিমান হ'ব? ঠিক সেই আত্মাৰ ওজন কিমান হ'ব বুলি এজন বৈজ্ঞানিকে পৰীক্ষা কৰিবলৈ যাওঁতে এজন মানুহৰ মৃত্যু হোৱাৰ আগত ওজন আৰু মৃত্যু হোৱাৰ পিছৰ ওজন জুখিব আৰম্ভ কৰিলে। এজন মানুহৰ মৃত্যু হোৱাৰ আগৰ ওজন আৰু এজন মানুহৰ মৃত্যু হোৱাৰ পিছৰ ওজনৰ মাজত পাৰ্থক্য দেখা পালে মাত্ৰ 24 গ্ৰাম। সেইবাবে ধৰা হয় আত্মাৰ ওজন 24 গ্ৰাম। এতিয়া আমি আহোঁ ফেক নাম্বাৰ 3। ফেক নাম্বাৰ 3টো হৈছে, প্ৰত্যেকজন মানুহৰ লগত যদি এটা স্মাৰ্টফোন থাকে তেন্তে হ'লে সেই মানুহজনে অতি কম সময়ৰ মূৰে মূৰে ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মসমূহ চেক কৰি থাকে। আৰু এইসকলৰ মাজতো ইউটিউব হৈছে অলপমান জনপ্ৰিয়। বন্ধুসকল, ইউটিউব মানুহে লেণ্ডস্কেপ মোড অৰ্থাৎ পথালিকৈ চায়। বন্ধুসকল, আপোনালোকে বাৰু আপোনালোকৰ চকু দুটাৰ কেমেৰাৰ নিচিনাকৈ মেগাপিক্সেল কিমান জুখিব বিচাৰে নেকি? বন্ধুসকল, আজি মই ক'বলৈ ওলাইছোঁ আমাৰ চকুৰ মেগাপিক্সেল কিমান। বন্ধুসকল, আমাৰ চকুৰ মেগাপিক্সেল হৈছে 576 মেগাপিক্সেল, মানে 576 মেগাপিক্সেল। আৰু বন্ধুসকল, তোমালোকে এইটোৰ লগতে জানি থোৱা যে মানুহৰ চকুৰে 17,000টা ৰঙৰ পাৰ্থক্য বিচাৰি উলিয়াব পাৰে। বন্ধুসকল, এতিয়া ভাবকচোন মানুহৰ চকুহাল বাৰু কিমান শক্তিশালী হ'ব পাৰে। বন্ধুসকল, এতিয়া আমি আহিছোঁ একেবাৰে শেষৰটো ফেক্টলৈ, যিটো নেকি ফেক বুলি ক'ব নোৱাৰি, কিন্তু মানুহৰ মুখে মুখে অতি প্ৰচলিত এটা শব্দৰ বিষয়ে। বন্ধুসকল, অসম নামৰ ৰাজ্যখনত শুনিবলৈ বেয়া হ'লেও কিন্তু সত্য, কেলা নামৰ শব্দটো বেছিভাগ কথাতে বা বেছিভাগ কামতে ব্যৱহাৰ কৰা হয়। বন্ধুসকল, অসমৰ মানুহবিলাক বহুত বেছি মৰমীয়াল, সেইবাবে এইটোক কোনো ধৰণৰ বেয়া শব্দ বুলি ধৰি নলয়। বন্ধুসকল, আজিৰ এই সৰু ভিডিঅ'টো আচলতে ইমানখিনি আছিলে। যদি তোমালোকে আজিৰ এই ভিডিঅ'টোৰ পৰা কিবা এটা কথা হ'লেও জানি পালা তেন্তে হ'লে ভিডিঅ'টো লাইক কৰা আৰু বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' চাই থাকিবৰ কাৰণে। আৰু বন্ধুসকল, তোমালোকৰ ফ্ৰেণ্ডৰ মাজলৈ ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিবা। ঠিক আছে, নহ'লে লগ পাম আকৌ এটা বেলেগ ভিডিঅ'ৰ লগত। তেতিয়ালৈকে বাই বাই, টাটা, জয় আই অসম। নহ'লে নহ'ব আমাৰ মাটি ভেটি, নহ'লে নহ'ব ভাষা।